হেল্ল' মোৰ ক্লাছ 10ৰ বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ বহুত দিনৰ পিছত ছায়েন্সৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অধ্যায় নম্বৰ 1ৰ সম্পূৰ্ণ এটা কুৱেশ্যনৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ নোটছ আৰু এক্সপ্লেনেশ্যন কোনবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আৰু কেনেকুৱা ধৰণে লিখিব লাগে সকলোবোৰ মই লিখি লৈ আহিছোঁ আৰু বহুত হেল্পফুল হ'ব কাৰণ এনেকুৱা ধৰণৰ নোটছ আগত কেতিয়া তোমালোকক দিয়াও নাই আৰু এতিয়া আমি পঢ়িম এইখনৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ MCQ শ্বৰ্ট কুৱেশ্যন লং কুৱেশ্যন সকলোবোৰ আলোচনা কৰিম প্লিজ ভিডিঅ'খন স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাবা বহুত হেল্পফুল হ'ব কাৰণ নোটছ দি যাম কেনেকৈ কোনবোৰ কুৱেশ্যন কেনেকৈ লিখিব লাগে সকলোবোৰ আজি এইখন ভিডিঅ'ত জনাই দিম তো ব'লা আজিৰ এইখন ভিডিঅ'ত আমি আৰম্ভ কৰোঁ প্ৰথমে আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ কি সন্তুলিত ৰাসায়নিক সমীকৰণ কি ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে এইটো এনচাৰ হ'ল যিবোৰ ৰাসায়নিক সমীকৰণত বিক্ৰিয়কৰ ফালে থকা মৌলসমূহৰ অণুৰ সংখ্যা উৎপাদকৰ ফালে থকা সেই মৌলৰ অণুৰ সংখ্যাৰ লগত সমান হয় তেনে সমীকৰণক সন্তুলিত সমীকৰণ বোলে উদাহৰণস্বৰূপে Zn + H2SO4 + কাৰ্চিন ZnSO4 + H2 ইয়াত Zn যিমান কেইটা আছে ইয়াতো Zn সিমান কেইটাই আছে SO4 যিমানটা আছে ইয়াতো সিমানটা আছে আৰু H2 যিমানটা আছে ইয়াতো H2 সিমানটাই আছে তো এইটো হ'ল এটা ৰাসায়নিক সন্তুলিত সমীকৰণ কৈছে যে ইয়াত কাৰ্চিনৰ বাওঁফালে Zn যিমানটা থাকিব লাগিব কাৰ্চিনৰ সোঁফালে Zn সিমানটাই থাকিব লাগিব মানে সেম অণু দুয়োফালে সেম থাকিব লাগিব সেইটো হ'ল সন্তুলিত আৰু এই সন্তুলিত কিয় কৰিব লাগে কাৰণ বৰৰ নিত্যতা সূত্ৰৰ মতে ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব সেয়ে প্ৰতিটো মৌলৰ অণুসমূহ কাৰ্চিনৰ দুয়োকাষে একে কৰিব লাগে মানে ব্যালেন্স ৰাখিব লাগে মানে দুয়োকাষে কাৰ্চিনৰ দুয়োফালে অণুৰ ভৰটো সমান কৰিব লাগে সেইকাৰণে আমাৰ এইটো সন্তুলিত কৰিব লাগে 2 নম্বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল বহুত ইম্পৰ্টেণ্ট যেটো বাৰে বাৰে আহে এইটো হ'ল যে বায়ুৰ দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লোৱা হয় কিয় হোৱাই তো এইটো হ'ল যে যেতিয়া মেগনেছিয়াম ধাতু বায়ুৰ সংস্পৰ্শত ৰখা হয় তেতিয়া তাৰ জাৰিত হৈ ধাতুটোৰ পৃষ্ঠত মেগনেছিয়াম অক্সাইড প্ৰস্তুত হয় এই অক্সাইডে ধাতুটোক অতিৰিক্ত দহনৰ বাধাৰ সৃষ্টি কৰে ফলত ফিটাডাল ভালকৈ পুৰি নাযায় মানে কি হয় যেতিয়া মেগনেছিয়াম যদি এতিয়া তুমি এনে ৰাখি দিয়া তেতিয়াহ'লে কি হ'ব তাত বায়ুৰ সংস্পৰ্শন হৈ জাৰিত হৈ মেগনেছিয়াম অক্সাইড হ'ব মেগনেছিয়াম অক্সাইড হ'লে তাত সেইটো ভালকৈ পুৰি নাযায় তো আমি ভালকৈ পুৰাৰ কাৰণে আমাৰ সেইটো কি কৰিব লাগিব মেগনেছিয়াম ফিটা পৰিষ্কাৰ কৰি ল'ব লাগে পুৰাৰ আগত এতিয়া আমি আহোঁ কিছুমান যে ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা এইটোৰ পৰা কুৱেশ্যন এইটোৰ পৰা এইটো যিটো সমীকৰণ দিছে সেইটো হ'ল দুই নম্বৰৰ যিটো সেইবোৰ আমি আলোচনা কৰিম এইটো ইম্পৰ্টেণ্ট আছে সেইকাৰণে মই দিছোঁ হাইড্ৰজেন প্লাছ ক্লৰিন ইকুৱেল কাৰ্চিন হাইড্ৰজেন ক্লৰাইড মানে H2 হাইড্ৰজেন H2 লিখে আৰু ক্লৰিনৰ কাৰণে Cl2 লিখে তো এইটো কি হ'ব HCl আৰু ইয়াত এই কাৰণে যিটো সন্তুলিত কৰিছোঁ সন্তুলিত কিয় কৰিছোঁ কাৰণ ইয়াত হাইড্ৰজেন আছে দুটা ইয়াত হাইড্ৰজেন আছিল কেতিয়া এটা তো সেইকাৰণে হাইড্ৰজেনৰ বেলেঞ্চ কৰাৰ কাৰণে দুয়োকাষে সমান কৰাৰ কাৰণে আমাক কি কৰিব লাগে সন্মুখত 2 দি পূৰণ কৰিব লাগে তাৰপিছত 2 নম্বৰটো বেৰিয়াম ক্লৰাইড আৰু এলুমিনিয়াম সালফেট প্লাছ এলুমিনিয়াম ক্লৰাইডৰ উৎপন্ন হয় BaCl প্লাছ Al2SO4 আৰু এইটো কাৰ্চিন হৈ পেলাই কি হ'ব BaSO4 প্লাছ AlCl3 বেৰিয়াম ক্লৰাইড হ'ল BaCl2 আৰু এলুমিনিয়াম সালফেট হ'ল Al2SO4 আৰু বেৰিয়াম সালফেট হ'ল BaSO4 আৰু এলুমিনিয়াম ক্লৰাইড হ'ল AlCl3 এইবিলাক যে 2 3 দিছোঁ সেইবিলাক হ'ল কি কৰাৰ কাৰণে সন্তুলিত কৰাৰ কাৰণে ইয়াত বেৰিয়াম প্ৰথমে যদি তুমি বেৰিয়ামটো কম্পেয়াৰ কৰা বা Cl2 কম্পেয়াৰ কৰা তো Cl2 এইটো সেইফালে কিমানটা আছে সেইফালে কিমানটা আছে দুয়োকাষে আমাৰ বেলেঞ্চ কৰাৰ কাৰণে আমি সেইকাৰণে সন্মুখত 3 আৰু ইয়াত সেইকাৰণে 2 দিছোঁ এলুমিনিয়াম 2 দুটা আছে তো ইয়াত এলুমিনিয়াম এটা আছে তো এটাৰ কাৰণে একক 2 দি পূৰণ কৰিলে 2 হ'ব তেনেহ'লে তেতিয়া তাত দুটা হ'ব এতিয়া ইয়াতো দুটা আছে তো সেইকাৰণে তাত দুটা দিয়াৰ কাৰণে ইয়াত ক্লৰাইড কেইটা হ'লগৈ 2 পূৰণ 3 কেইটা হ'ল 6টা হ'ল তো ইয়াততো ক্লৰিন 6টা বনাব লাগিব সেইকাৰণে 3 দি পূৰণ কৰিছোঁ এনেকুৱাকৈ তাৰপিছত সোডিয়াম প্লাছ পানী আৰু বেৰিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰজেন সেইটো এনেকৈ লিখিছে 2Na প্লাছ 2H2O আৰু 2NaOH প্লাছ H2O বহুত ইম্পৰ্টেণ্ট হ'ব ভাল লাগিব এইটো তাৰপিছত হ'ল যে 4 নম্বৰটো ইয়াৰ 3 নম্বৰ যিটো এইবিলাক যে দিছে এইবিলাক বহুত ইম্পৰ্টেণ্ট এইবিলাক আহিছে
হাই ছেকেণ্ডেৰী নহয় মেট্ৰিকত এক্সামত আহিছে তো প্ৰিভিয়াছ কুৱেশ্যনত তো সেইকাৰণে সেইবিলাকো আমি লিখি দিছোঁ যে যিটো প্ৰথমটো যিটো কুৱেশ্যন আছে সেইটো কুৱেশ্যনৰ এনচাৰ মানে প্ৰথমটো কুৱেশ্যন তোমাক কৈ দিছে যে এনেকুৱা ৰিয়েকশ্যন হৈ এনেকুৱা ঘটনা ঘটিছে তো প্ৰথমে তোমালোকে শব্দ সমীকৰণ লিখিব লাগিব মানে তাত কোনো সংকেত নাই এইটো হ'ল শব্দ সমীকৰণ লিখি কেনে সেই শব্দ সমীকৰণটোৰ ৰাসায়নিক সমীকৰণ লিখিব লাগে এইটো হ'ল এইটো বহুত ইম্পৰ্টেণ্ট 2 নম্বৰটো বহুত ইম্পৰ্টেণ্ট 2 নম্বৰটো সেইটো আৰু 2 নম্বৰটো এইটো তোমালোকে নোটছ কৰি যাবা নোটছ বনাই যাবা ভিডিঅ'বোৰ পষ্ট কৰি নোটছ বনাই যাবা বহুত ইম্পৰ্টেণ্ট বহুত হেল্পফুল হ'ব আৰু ইয়াৰ পিছত পৰৱৰ্তী কুৱেশ্যন লৈ সংযোজন বিক্ৰিয়া কি কেলছিয়াম সংযোজন বিক্ৰিয়া কাক বোলে কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত সংযোজন বিক্ৰিয়াৰ পৰা সেইটো টপিকৰ পৰা সংযোজন বিক্ৰিয়া কাক বোলে সেইটো নহয় সংযোজন বিক্ৰিয়াৰ টপিকৰ পৰা কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে এই বিক্ৰিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা কেলছিয়াম অক্সাইড হ'ল CaO প্লাছ পানীৰ সৈতে বিক্ৰিয়া কৰিছে তো H2O পানীৰ সৈতে বিক্ৰিয়া কৰিছে তীব্ৰভাৱে বিক্ৰিয়া কৰি শীতলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড শীতলিত চূণৰ সংকেত হ'ল কেলছিয়াম হাইড্ৰক্সাইড CaOH2 ইয়াৰ এই বিক্ৰিয়াৰ প্ৰকৰণৰ সংযোজন বিক্ৰিয়া বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বহুত বাৰ আহিছে তাৰপিছত এইটো এটা যিটো কুৱেশ্যন সেইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন যে এটা পদাৰ্থ X দ্ৰব্যক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় তো বগা ৰং সানিবলৈ বেৰত মানে বগা ৰং সানিবলৈ কি X দ্ৰব্য সেইটো ব্যৱহাৰ কৰা হয় যাতে বগা ৰংটো মানে চিকমিকি দেখুৱায় তো সেইটো হ'ল যে X দ্ৰব্যটিৰ নাম আৰু সংকেত লিখা পানীৰ সৈতে X দ্ৰব্যটিৰ মানে বিক্ৰিয়া কৰিলে কি হ'ব মানে এক নম্বৰটোৰ এইটো 1 নম্বৰ যে 1 নম্বৰ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা ইয়াত দিয়া X দ্ৰব্যটো হ'ল কেলছিয়াম অক্সাইড কেলছিয়ামৰ সংকেত কি CaO মানে কেলছিয়াম আৰু অক্সিজেন এইটো হ'ল CaO আৰু CaOৰ লগত পানী H2A বিক্ৰিয়া উৎপন্ন হোৱা বিক্ৰিয়াটো হ'ল কেলছিয়াম অক্সাইড মানে CaO প্লাছ পানীৰ সৈতে বিক্ৰিয়া কৰিছে আৰু কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন হৈছে CaOH2 সেইটো উৎপন্ন কৰিছে তাৰপিছত যিটো বহুত ইম্পৰ্টেণ্ট সেইটো হ'ল তাপবৰ্জী আৰু তাপগ্ৰাহী তাপবৰ্জী মানে যিবোৰ ৰিয়েকশ্যনৰ ফলত তাপ উৎপন্ন হয় আকৌ কৈছে বাৰে যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবোৰ কোৱা হয় তাপবৰ্জী আৰু তাপগ্ৰাহী মানে গ্ৰহণ কৰা মানে যিবোৰ বিক্ৰিয়া হওঁতে তাপ লাগে সেইবোৰ কোৱা হয় তাপগ্ৰাহী বিক্ৰিয়া মানে যিবোৰ ইয়াত লিখি দিছোঁ যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপৰ উদ্ভৱ হয় সেই বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে এক্সাম্পল হিচাপে CH4 গেছ হিচাপে লৈছোঁ আৰু অক্সিজেন CO2 প্লাছ H2 উৎপন্ন হৈছে আৰু লগতে তাপ শক্তি উৎপন্ন হৈছে সেইটো ছাইডত লিখি দিছোঁ যে তাপ শক্তি উৎপন্ন হৈছে মানে সেইটো হ'ল তাপবৰ্জী উৎপন্ন হৈছে যে সেইকাৰণে ইয়াত লিখা হৈছে মানে ইয়াত হৈছে কি বিক্ৰিয়া পদাৰ্থ হৈছে মানে উৎপন্ন হৈছে সেইকাৰণে এইটো তাপবৰ্জী আৰু যিবোৰ বিক্ৰিয়া তাপৰ শোষণ হয় আৰু সেইবোৰ বিক্ৰিয়াক তাপ শোষক বিক্ৰিয়া বুলি মানে তাপগ্ৰাহী মানে লাগিছে তাপ লাগে AgCl সূৰ্যৰ পোহৰ 2AgCl2 তাৰপিছত এটা কুৱেশ্যন আছে সেইটো হ'ল যে মাৰ্বলৰ ৰাসায়নিক সংকেত কি মাৰ্বলৰ ৰাসায়নিক হ'ল CaCO3 কেলছিয়াম কাৰ্বনেট এইটো হ'ল এতিয়া পৰৱৰ্তী আমি কুৱেশ্যন লৈ সেইটো হ'ল কেলছিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে এইটো মানে এটা ভিতৰৰ কুৱেশ্যন যে কেলছিয়াম অক্সাইড পানীৰ সৈতে বিক্ৰিয়া কৰিলে কেলছিয়াম হাইড্ৰক্সাইড আৰু তাপ উৎপন্ন কৰে এইটো ৰিয়েকশ্যন আগতে মই কৈ দিছোঁ এতিয়াও ক'লোঁ মানে সেইটো ডাইৰেক্ট এটা ব্লেকেটে কুৱেশ্যন হিচাপে লিখি দিছোঁ তাৰপিছত হ'ল সংযোজন বিক্ৰিয়া কাক বোলে সংযোজন বিক্ৰিয়া দুই বা ততোধিক বিক্ৰিয়া লগ লাগি হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় কাৰণ একটা এক্সাম্পল লৈ বুজি লওঁ কাৰ্বন প্লাছ অক্সিজেন তো সেইটো মিলি লগ হৈ কি হ'ব CO2 অকল দুটা বিক্ৰিয়ক পদাৰ্থ লগ লাগি এটাই কেৱল বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰিছে তো সেইকাৰণে কোৱা হ'ব সংযোজন বিক্ৰিয়া এনে বিক্ৰিয়ক তাৰপিছত যে শীতলিত চূণৰ দ্ৰৱত বগা ৰং সানিবলৈ কিয় ব্যৱহাৰ কৰা হয় মানে শীতলিত চূণ সেইটো মানে চূণটোক দ্ৰৱক বগা ৰং সানিবলৈ কিয় ব্যৱহাৰ কৰা হয় এইটো কাৰণটো মই লিখি দিছোঁ যে বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ সৈতে লাহে লাহে বিক্ৰিয়া কৰি কেলছিয়াম হাইড্ৰক্সাইডে বেৰৰ গাত কেলছিয়াম কাৰ্বনেট এটা পাতল প্ৰলেপৰ সৃষ্টি কৰে ইয়ে বেৰত চিকমিকি সৃষ্টি কৰে মানে কি শীতলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড তো সেইটো চূণ সেইটো কি কৰে যেতিয়া কেলছিয়াম হাইড্ৰক্সাইড শীতলিত চূণ মানে কেলছিয়াম হাইড্ৰক্সাইড তো হাইড্ৰক্সাইড যেতিয়া বায়ুত থকা কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগে তেতিয়াহ'লে কেলছিয়াম কাৰ্বনেটৰ সৃষ্টি কৰে মানে যিটো হ'ল CaCO3 সেইটো সৃষ্টি কৰে সেইটো সৃষ্টি হোৱাৰ ফলত এইটো চিকমিকি দেখা যায় আৰু সেইকাৰণে শীতলিত চূণ বগা ৰং সানিবলৈ বেছি ব্যৱহাৰ কৰা হয় যাতে চিকমিকি দেখা যায় ভাল দেখা যায় সেইটো সংকটটো হ'লে যে CaOH2 প্লাছ CO2 এণ্ড কি উৎপন্ন হৈছে CO3 মানে কেলছিয়াম কাৰ্বনেট আৰু H2O বাছ
তাৰপিছত এটা বহুত ইম্পৰ্টেণ্ট সেইটো হ'ল যে শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট 2 নম্বৰ বা 3 নম্বৰ কুৱেশ্যন কেতিয়াবা আহি পৰে সেইটো বহুত ইম্পৰ্টেণ্ট বহুতবাৰ এক্সামত আহিছে আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট আৰু এইটো যিটো ৰাসায়নিক এটা যিটো ইকুৱেশ্যন মানে গ্লুক'জৰ যিটো ভাঙনৰ যিটো ইকুৱেশ্যন সেইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট সেইটো আমি আজি আলোচনা কৰোঁ সেইটোৰ এনচাৰটো এইটো যে শ্বসনক কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় যে আমি জানো সকলোৱে জানো জীয়াই থাকিবলৈ শক্তি লাগে এই শক্তি আমি খাদ্যৰ পৰা পাওঁ আৰু হজম প্ৰক্ৰিয়াত খাদ্যবস্তু সৰল পদাৰ্থ হ'লে ভাঙি যায় উদাহৰণস্বৰূপে চাউল আৰু আলু আৰু ৰুটিত কাৰ্বহাইড্ৰেট থাকে এই কাৰ্বহাইড্ৰেট গ্লুক'জ ভাঙি যায় আৰু এই গ্লুক'জ আমাৰ দেহত অক্সিজেনৰ সৈতে লগ লাগি আৰু শক্তি যোগান ধৰে এই বিশেষ নামটো হ'ল শকন তো এই শকনত কি হয় এই শকনে যিটো ইকুৱেশ্যন বহুত ইম্পৰ্টেণ্ট যে শ্বসনৰ ৰাসায়নিক ইকুৱেশ্যনটো লিখে বা গ্লুক'জৰ ভাঙনৰ ইকুৱেশ্যনটো লিখে বহুত বাৰ আহিছে এইটো বহুত তোমালোকে মুখস্থ কৰিব লাগিব আৰু সেইটো হ'ল যে শ্বসনৰ কিয় তাপবৰ্জী বিক্ৰিয়া বুলি কোৱা হয় বহুত ইম্পৰ্টেণ্ট নোটছ কৰি যাবা নোটছ বনাই যাবা মই যিটো ক'লোঁ সেইটো তাৰপিছত আহা শ্বসনক কিয় সেইটো ক'লোঁ তাৰপিছত বিয়োজন বিক্ৰিয়া কাক বোলে যে বিয়োজন বিক্ৰিয়া যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ বিয়োজিত হৈ 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে তাক বিয়োজন বিক্ৰিয়া বুলি কোৱা হয় বিয়োজন যেনে কেলছিয়াম কাৰ্বনেট তাপ উৎপন্ন হৈছে CaOM + CO2 উৎপন্ন হৈছে সেইটো হ'ল বিয়োজন বিক্ৰিয়া বাছ বহুত ইম্পৰ্টেণ্ট তাৰপিছত অহা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ সেইটো বহুত ইম্পৰ্টেণ্ট সেইটো হ'ল বিয়োজন বিক্ৰিয়া কিয় সংযোগজন বিক্ৰিয়াৰ বিপৰীত কোৱা হয় কাৰণ বিয়োজন বিক্ৰিয়া কি হয় বিয়োজন বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ ভাঙি 2 বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয় আৰু সংযোজন বিক্ৰিয়াত কি হয় যে 2 বা ততোধিক বিক্ৰিয়ক লগ লাগি এটাহে মাত্ৰ বিক্ৰিয়কজাত পদাৰ্থৰ উৎপন্ন হয় সেইকাৰণে এইটো বিয়োজন আৰু সংযোজন দুটা এটা আনটোৰ ওলোটা সেইকাৰণে এইটো সকলোবোৰ লিখি দিছোঁ যে 2 বা ততোধিক বিক্ৰিয়ক লগ লাগি এটা বিক্ৰিয়কজাত পদাৰ্থ উৎপন্ন হ'লে তাক সংযোজন বিক্ৰিয়া বুলি কোৱা হয় আনহাতে যি বিয়োজন বিক্ৰিয়াত এটা পদাৰ্থ বিয়োজিত হৈ 2 বা ততোধিক পদাৰ্থ উৎপন্ন হয় সেইকাৰণে বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় বাছ এইটো তাৰপিছত এটা কুৱেশ্যন লৈ আহা সেইটো হ'ল সেইটো গোটেইকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আৰু সেই গোটেইকেইটা কুৱেশ্যন মই নোটছ আকাৰে লিখি বনাই দিছোঁ তোমালোকে ভালকৈ সেইবোৰ ভিডিঅ'বোৰ প'জ কৰি লিখি ল'বা এটা কুৱেশ্যনো বাদ নেৰিবা যদি ভাল মাৰ্ক পাব বিচাৰা তেনেহ'লে যিবোৰ মই কৈ আছোঁ সকলোবোৰ ফ'ল' কৰা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা প্লিজ এটা ভিডিঅ' বনোৱাত বহুত কষ্ট লাগে নোটছ বনাব লাগে কুৱেশ্যন ওলাব লাগে কোনবোৰ ইম্পৰ্টেণ্ট বহুত তো আশা কৰোঁ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰিবা আৰু ভিডিঅ'টো ভাল লাগিব চিমেণ্ট উৎপাদন কৰিবলৈ কি ব্যৱহাৰ কৰা হয় কেলছিয়াম অক্সাইডৰ চূণ বা পৰা চূণ ব্যৱহাৰ কৰা হয় তাপীয় বিয়োজন কাক বোলে যেতিয়া এটা বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি ঘটোৱা হয় তেতিয়া তাক তাপীয় বিয়োজন বোলে মানে বিয়োজন বিক্ৰিয়াৰ যদি তাপ লাগে তাক কয় তাপীয় বিয়োজন বাছ যেন এটা উদাহৰণ দিছোঁ কেলছিয়াম কাৰ্বনেটৰ তাপ দিলে কেলছিয়াম অক্সাইড + CO2 তাৰপিছত এটা কুৱেশ্যন সেইটো হ'ল যে ক'লা বগা ফটোগ্ৰাফীত ব্যৱহাৰ হোৱা ৰাসায়নিক বিক্ৰিয়া লিখা 2 Ag Br সূৰ্যৰ পোহৰ লাগে 2 Ag + Br2 বাছ এইটো দ্বিঅপহৰণ বিক্ৰিয়া কাক বোলে যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত বিনিময় ঘটে আয়নৰ বিনিময় ঘটে তাক দ্বিঅপহৰণ বিক্ৰিয়া বুলি কোৱা হয় তাৰপিছত আহা জাৰণ বিজাৰণ কি জাৰণ বিজাৰণ যদি কোনো এটা ৰাসায়নিক দ্ৰব্যই অক্সিজেন গ্ৰহণ কৰে নাইবা হাইড্ৰজেন ত্যাগ কৰে তাকেই জাৰণ বোলা হয় মানে যদি এটা বিক্ৰিয়াত কোনোবাই এজনে বা কোনো এটা ৰাসায়নিক দ্ৰব্যই যদি অক্সিজেন গ্ৰহণ কৰে নাইবা হাইড্ৰজেন এৰি দিয়ে মানে বেলেগৰ পৰা অক্সিজেন ল'ব নহ'লে নিজৰ লগত থকা হাইড্ৰজেন এৰি দিব তাক কোৱা হয় জাৰণ উদাহৰণস্বৰূপে কপাৰ + অক্সিজেন = কি হয় কপাৰ অক্সাইড তো সেইটো তাত তাপ লাগিছে আৰু কপাৰে কি কৰিছে অক্সিজেন গ্ৰহণ কৰিছে ইয়াৰ পৰা অক্সিজেন লৈছে সেইকাৰণে এইটো কপাৰে কি হৈছে কপাৰৰ জাৰণ হৈছে মানে কপাৰ জাৰিত হৈছে আৰু বিজাৰণ বিক্ৰিয়া কাক বোলে যদি কোনো এটা ৰাসায়নিক দ্ৰব্যই হাইড্ৰজেন গ্ৰহণ কৰে নাইবা অক্সিজেন ত্যাগ কৰে তাকে বিজাৰণ বিক্ৰিয়া কোৱা হয় উদাহৰণস্বৰূপে কপাৰ অক্সাইড হাইড্ৰজেন লগত বিক্ৰিয়া কৰিলে কপাৰ + H2O পানী উৎপন্ন কৰে এই কপাৰৰ অক্সিজেনটো আঁতৰি গৈছে আৰু হাইড্ৰজেন আৰু আঁতৰি গৈছে আৰু সেইটো হাইড্ৰজেন লৈছে তো কপাৰৰ ইয়াত কি হৈছে বিজাৰণ হৈছে বাছ ইয়াত যিটো হ'ল জাৰণ বিজাৰণ কুৱেশ্যন আছে যে জাৰণ বিজাৰণ কি ব্যাখ্যা কৰা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে তাৰপিছত এটা কুৱেশ্যন আহে সেইটো হ'ল জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি কি যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় এনেবোৰ বিক্ৰিয়া জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে উদাহৰণটো চোৱা কপাৰ অক্সাইড +
H2 কি কপাৰ প্লাছ অক্সিজেন ইয়াত কপাৰ কি হৈছে বিজাৰণ হৈছে কিয় কপাৰৰ পৰা অক্সিজেন আঁতৰি গৈছে আৰু অক্সিজেন আঁতৰি গৈছে অক্সিজেন আঁতৰি গৈছে আৰু হাইড্ৰজেন এড হোৱা নাই কিন্তু খালি অকল অক্সিজেন আঁতৰি গৈছে তাক সেইকাৰণে বিজাৰণ হৈছে কপাৰ অক্সাইডৰ পৰা কপাৰৰ বিজাৰণ হৈছে আৰু হাইড্ৰজেন কি হৈছে হাইড্ৰজেনৰ লগত অক্সিজেন লগ হৈছে তো হাইড্ৰজেনৰ জাৰণ হৈছে আৰু এই দুটা যিহেতু এটা ৰিয়েকশ্যন হৈছে সেইকাৰণে এই ৰিয়েকশ্যনটো কোৱা হ'ব ৰেডক্স ৰিয়েকশ্যন মানে আগত যে পালা জাৰণ আৰু বিজাৰণ বিজাৰণ যদি দুটা এটা ৰিয়েকশ্যনতে হয় তাক সেই ৰিয়েকশ্যনক কোৱা হ'ব ৰেডক্স বিক্ৰিয়া বা ৰেডক্স ৰিয়েকশ্যন তাৰপিছত এটা অনুৰণী এইটো কুৱেশ্যন মানে লাষ্টত আছে তাপ পোহৰ আৰু পোহৰ আৰু বিদ্যুৎ শক্তিৰ সংকৃত বিয়োজন বিক্ৰিয়াৰ এটা সমীকৰণ লিখে তো বিয়োজন বিক্ৰিয়াত যিটো তাপ ব্যৱহাৰ কৰা হৈছে সেইটো এটা লিখিব কৈছে 1 নম্বৰত সেইটো লিখি দিছোঁ 2 নম্বৰত কৈছে যিহেতু বিয়োজন বিক্ৰিয়াত পোহৰ শক্তি শোষিত হৈছে মানে বিয়োজন বিক্ৰিয়াত তাত অকল পোহৰ লাগিছে সেইটো লিখি দিছোঁ আৰু এটা হ'ল লাষ্টত যিটো বিদ্যুৎ শক্তি মানে ব্যৱহাৰ কৰা হৈছে সেইটো আহে তো জানি থবা তাৰপিছত আহা তলৰ বিক্ৰিয়া দুটা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থ দুটা চিনাক্ত কৰা 1 নম্বৰত 4Na + O2 = 2Na 2O এইটো এটা 2 নম্বৰত CuO + H2O Cu + H2O তো ইয়াত কি হৈছে 1 নম্বৰটোত কি হৈছে Na অক্সিজেন গ্ৰহণ কৰি Na2O উৎপন্ন কৰিছে গতিকে Na জাৰিত হৈছে আৰু O2 বিজাৰিত হৈছে প্লাছ 2 নম্বৰটো হৈছে যে ইয়াত কপাৰ অক্সাইডৰ পৰা হাইড্ৰজেন গেছে অক্সিজেন অপাৰিত কৰি হাইড্ৰজেন নিজে অক্সিজেনখিনি গ্ৰহণ কৰি পানী উৎপন্ন কৰিছে তো এইটো গম পালা কোনটো বিজাৰিত হৈছে কোনটো জাৰিত হৈছে কেনেকৈ ওলাব লাগে গতিকে O2 জাৰিত হৈছে আৰু H2 গেছ CuO বিজাৰিত হৈছে আৰু H2 গেছ জাৰিত হৈছে আৰু এটা কুৱেশ্যন কপাৰ সালফেট আৰু দ্ৰৱ আইৰণৰ গজাল ডুবালে দ্ৰৱৰ নীলাৰ বৰণ নাইকিয়া হয় আৰু আইৰণৰ গজালৰ বৰণ মুখাবৰণীয় হয় ইয়াৰ কাৰণ ব্যাখ্যা কৰা এই ঘটনা লগত জড়িত বিক্ৰিয়াটো লিখে বা নাইবা এই কুৱেশ্যন এনেকুৱা হ'ব পাৰে যে লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ দ্ৰৱ এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এনচাৰটো হয় কপাৰ সালফেট জলীয় দ্ৰব্যই লোৰ বিক্ৰিয়া কৰে আৰু লোৰ লগত বিক্ৰিয়া কৰি গেছ ফেৰাছ সালফেট উৎপন্ন কৰে গতিকে দ্ৰৱৰ ৰং সলনি হয় ইয়াৰ কপাৰ অধিক্ষেপিত হয় ইকুৱেশ্যনটো লিখি দিছে কপাৰ সালফেট প্লাছ Fe মানে আইৰণ ইকুৱেল টু কি হয় FeSO4 প্লাছ Cu সেইকাৰণে এনেকুৱা ধৰণৰ হয় গোটেইকেইটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে আহি থাকে তো সেইবিলাক সকলোবোৰ লিখি দিছোঁ এতিয়া ক্ষয়ী ভৱন হোৱাট ইজ ক্ষয়ী ভৱন লো তাম চিলভাৰ আদিৰ দৰে ৰূপ ধাতুবোৰ পৃষ্ঠত বায়ু অক্সিজেন আৰু জলীয় ভাৱ ধাতুটোৰ সৈতে লগ হৈ ধাতুৰ অক্সাইড কাৰ্বনেট বা হাইড্ৰক্সাইড আদি উৎপন্ন কৰি লোৰ এই ঘটনাৰ মামৰে ধৰা বুলি কয় এনেধৰণৰ ধাতুৰ বস্তুত মামৰে ধৰিলে সেই বস্তুৰ ক্ষয় হয় এই প্ৰক্ৰিয়াটোক ক্ষয় ভৱন মানে ক্ষয় ভৱন নহয় মানে ধাতুটো যে মামৰ যে ক্ষয় হয় সেইটোক ক্ষয় ভৱন কোৱা হয় সেইটো সম্পূৰ্ণভাৱে লিখি দিছোঁ আহি পৰে আৰু এটা তাৰপিছত এটা আছে যে চৰ্বি দুগ্ধীনতা বা ৰেঞ্চিটি কি তেল বা চৰ্বিজাতীয় খাদ্যবোৰ বায়ু অক্সিজেনৰ সংস্পৰ্শত থাকিলে জাৰিত হয় আৰু তেতিয়া খাদ্যবোৰ মেকা বা টেঙা হয় ইয়াকে ৰেঞ্চিডিটি বোলে আৰু এনে খাদ্যবোৰ নাইট্ৰজেন গেছত ডুবাই ৰাখিলে অক্সিজেনৰ পৰা আঁতৰত থাকে তেতিয়া বহুদিনলৈ ভালে থাকে বাছ এইখিনি আছিলোঁ আৰু এইখিনি আছিল তো এইখিনি আমি মোৰ ভালদৰে ক'বলৈ আৰু কুৱেশ্যনবোৰ আলোচনা কৰিবলৈ সক্ষম হৈছোঁ তো তোমালোকে নিশ্চয় ভিডিঅ'টো ভাল লাগিছে তো ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু বহুত ইয়াৰ পৰৱৰ্তীত কোনটো টপিক আছে তোমাৰ হাপিলৰ আৰু কোনটো টপিক তোমালোকৰ বাকী আছে তো সেইবিলাক মোক কমেণ্টত জনাই দিবা আৰু ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ এইবোৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ মই এনেই কোৱা নাই মই সঁচাই বহুত কেতিয়া মানে টেষ্ট পেপাৰ আৰু কুৱেশ্যন বেংক সেইবিলাক সকলোবোৰ চালি জাৰি যিকেইটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট সেইকেইটা কুৱেশ্যনটো তোমাক পঢ়িবই লাগিব কাৰণ কোনটো আহি তুমিতো নাজানা তোমাক ভাল লাগিলেতো অলপ বেছিকৈ পঢ়িব লাগে আৰু এতিয়া যিহেতু সোমাই আছে তো সেইকাৰণে অলপ বেছিকৈ পঢ়ি যোৱা মানে আৰু এইকেইটা পঢ়িলে এইকেইটা কুৱেশ্যনৰ বাহিৰত এটা কুৱেশ্যনতো নাহে 100% চিয়'ৰ